कलेन्द्रहराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नगाराय नमः शिवाय नमः शिवाय नमः शिवाय।
দেৱী কিবা হেতু দেৱী আজি বিঘাদিত বৈকুণ্ঠলৈ আহিলেই লক্ষ্মী নাৰায়ণৰ যুগল চৰণ আমাৰ হয়দৰ পিছে আজি তাৰ পৰাহে বঞ্চিত হ'ব লগা হ'ল দেৱী আৰু কিছুদিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয় ঘোষণা হ'ব চাৰিওফালে পানী 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 কেৱল পানী থাকিব বাকীটো ক'বলৈ আহিছিলোঁ কৈছিলোঁ মই কৈ যাম তাত গৈ দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনা কৰে আৰু কি দেখিলোঁ জানা নেকি ব্ৰহ্মা কন্যা সৰস্বতী শিৱৰ ভাৰ্যা পাৰ্বতী বুলি আলোচনা ভাগ লৈছে মই আকৌ তোমাক তাত নেদেখিহে আচৰিত হ'লোঁ মহাপ্ৰলয় সময়ত কোনে কি দায়িত্ব বহন কৰিব সকলোবোৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে মই আকৌ মনতে ভাবিলোঁ এই বিষ্ণুৱে বা তোমাক কিয় ল'ব নিদিলে মহাপ্ৰলয় সময়ত পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে ব্ৰহ্মা কন্যা সৰস্বতী জীৱ জন্তু দায়িত্ব দিছে প্ৰভু বিষ্ণুৱে আৰু তোমাৰ শিৱৰ ভাৰ্যা পাৰ্বতী মনত কিছু অপাৰ আনন্দ তুমি যদি সেই আলোচনা থাকিলাহেঁতেন তুমিও সেই আনৰ ভাগ কৰিব পাৰিলাহেঁতেন All right.